আজি ৰিজাল্টটো দিছে তথাপিও যি আশা কৰিছিলোঁ সেই আশা মই সম্পূৰ্ণকৈ সেই ফল মই সম্পূৰ্ণকৈ পাইছোঁ বুলি ক'ব নোৱাৰোঁ। যদিহে চৰকাৰে আমাৰ এই পৰীক্ষাটো পাতিলেহেঁতেন তেতিয়া হয়তো মই ইয়াতকৈ অলপ বেছি মই ফল দেখুৱাব পাৰিলোহেঁতেন। মই সেইমতে মই কষ্ট কৰিছিলোঁ, কিন্তু কিমান শতাংশ পাইছা? মই যোৱাকালি HSLC ৰিজাল্ট দিলে আৰু এই HSLC ৰিজাল্টত বহুতে আশা কৰা ধৰণে ৰিজাল্ট পালে, বহুতে ছেটিছফাইড নিজৰ ৰিজাল্টক লৈ, আৰু তাৰে মাজত বহুতে এনেকুৱা ধৰণৰ ৰিজাল্ট পালে যি নেকি সপোনতে ভবা নাছিল, তেনেকুৱা এটা মাৰ্ক, তেনেকুৱা এটা পাৰ্চেণ্টেজ। তাৰে মাজত এই ছোৱালীজনীয়ে 99% পালে, আৰু 99% পাছ পোৱাৰ কাৰণে বৰ বেয়াকৈ কমেণ্ট কৰি আছে, বৰ বেয়াকৈ ট্ৰল কৰি আছে ছ'চিয়েল মিডিয়াত, আৰু বিশেষকৈ ফেচবুক আৰু ইউটিউব কমেণ্টছত। মানে এনেকুৱা ধৰণে ট্ৰল কৰা হৈছে যে মানে তাই কথাখিনি কেনেকৈ কৈছে অলপমান মানে বুজিব চেষ্টা নকৰাকৈ মানে ট্ৰল কৰি আছে। তাই অন্ততঃ কি হিচাপত কৈছে কথাখিনি অলপমান চাই চিতি চাইহে কমেণ্ট কৰিব লাগিছিল। তাইক কৈছে কি কিবা আৰু আপোনালোকে বুজিলে কিবা। আমি সকলোৱে জানো যে এইটো যিটো এক্সামত মাৰ্ক দিয়া হৈছে, এইটো মাৰ্কটো এটা মানে সিহঁতৰ মেৰিট বেছৰ ওপৰত, যিহেতু টোটেল এণ্টায়াৰ ইয়াৰটোত কিখিনি তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিলে, তেওঁলোকৰ ইণ্টাৰনেল এক্সামৰ ওপৰত বেছ কৰিহে দিয়া হৈছে। তাৰে ভিতৰত 50 পাব লগাজনে 70 পাইছে, আৰু 70 পাব লগাজনে 50 পাইছে। গতিকে ৰিজাল্টটো একজেক্ট বা একুৰেট নহয়, সেইটো কথা আমি সকলোৱে জানো। কিন্তু তাৰ সেইবোৰ কথা জানিও আমি ট্ৰল কৰাটো আমি উচিত নে? এই ছোৱালীজনীয়ে 600ৰ ভিতৰত 599 পালে, তাতে কি বেয়া কথাটো হ'ল? পাইছে আৰু কিবাটো নাপাবলগীয়া বা কিবা ৱৰ্ল্ডততো নহ'বলগীয়া কিবাটো কথাটো হোৱা নাই যে কিবা বেলেগ এটা নোহোৱাবলগীয়া হৈ গ'ল। মানে এনি টাইম মানে নিগেটিভ মাইণ্ডত থকা জেগাতে তাৰমানে আমাৰ হেবিট হৈ গৈছে আমাৰ মানুহবিলাকৰ, যে যি পায় য'তে পায় মানে কেৱল বেড কমেণ্ট কৰিব লাগে, নিগেটিভ এটা চিন্তাধাৰা কৰিব লাগে। যদি এই ছোৱালীজনী কিবা যদি নকৰিবলগীয়া কিবা যদি এটা যদি কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব? কাৰণ আজিকালি ক'ব নোৱাৰি মানে মানুহ কি টেনশ্যনত কি প্ৰেছাৰত থাকে। গতিকে হঠাতে কিবা এটা যদি নকৰিবলগীয়া কিবা এটা যদি কাণ্ড কৰি পেলাই, আপোনালোকে ৰিস্ক ল'বনে? চ' মানুহবোৰৰ এই মানসিক আতিশয্যৰ ৰ'ব নোৱাৰি ছোৱালীজনীয়ে অতনু ভূঞাক নিজে ফেচবুক মেছেজ কৰিছিল এনেকুৱা ধৰণে, মানে নিজে ইমান ধৰণৰ মানে মানসিক প্ৰেছাৰ এটা পাইছিল, যাৰ কাৰণে এনেকুৱা যদি কিবা এটা নকৰিবলগীয়া কিবা যদি এটা কৰি দিয়ে, তেনেহ'লে কি হ'ব আপোনালোকে ভাবকচোন। যদি আপোনালোকে বিচাৰিছিল যে ক'ভিড পৰিস্থিতিৰ মাজতো, ইমান এটা ভয়ানক পৰিস্থিতিৰ মাজতো আমাৰ চৰকাৰে এক্সাম পাতিব লাগিছিল ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কথা চিন্তা নকৰি, তেনেহ'লে আপোনালোকে আগতীয়াকৈ কিয় চৰকাৰক নক'লে? আগতে আপোনালোকে চৰকাৰক ক'ব লাগিছিল যে আমাৰ ষ্টুডেণ্ট, আমাৰ ল'ৰা ছোৱালী যি হৈ থাকে হওক, আপোনালোকে এক্সাম পাতি দিয়ক। আমি সকলোৱে জানো যে এক্সামটোত একুৰেট একো মানে সেই এটা হোৱা নাই, কিন্তু সেইবোৰ আমি জানি বুজি আমি সকলোখিনি কৰি আছোঁ। আৰু আমাৰ এটা আমি মানসিকভাৱে ইমানে দুৰ্বল, আমি কথাখিনি ভালকৈ শুনি নলয়, আমি ভালকৈ বুজি নলয়, আমি কেৱল ট্ৰল কৰাত আমি লাগি যাওঁ। এই ছোৱালীজনীয়ে ইংলিছ টকিং কৰিছে, আৰু আপোনালোকেহে ভাবে যে ইংলিছ এটা ইণ্টেলিজেঞ্চ, মানে বহুত জনা মানুহে ইংলিছ ক'ব পাৰে। আপোনালোকে জাষ্ট এইটো ভাবে কাৰণে আপোনালোকে এনেকুৱাকৈ ট্ৰল কৰিব পাৰিছে। ইংলিছ জাষ্ট এটা লেংগুৱেজ, আপুনি যদি জানে বহুত ভাল কথা, এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ। সেইটো এটা মেজাৰমেণ্ট নহয় যে আপুনি কিমান জানে, আপুনি কিমান পঢ়িছে, সেইটো এটা নহয়। ইংলিছ জাষ্ট এটা লেংগুৱেজে। গতিকে এই মানসিক চাপ বোলা বস্তুটো বৰ বেয়া বস্তু, যদি কাৰোবাৰ গাত লাগি যায় মানে ভগৱানে জানে কি কৰিব পাৰে। গতিকে এনেকুৱাকৈ নিগেটিভ কমেণ্ট দিয়া, এনেকৈ বেড কমেণ্ট দিয়াটো এৰাই চলাটো আমাৰ বাবে প্ৰয়োজনীয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, যাতে থাকিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি আগতে চাব পাৰে।